আজি বাক্সা প্ৰেছ ক্লাব বৰমাত আমি মুছলপুৰ ডিষ্ট্ৰিক্ট বিটিচি কৰ্মী সন্মিলনীৰ এখন সভা হ'ব ইয়াত আৰু আমি সদৌ বিটিচি কৰ্মী সন্মিলনীৰ তৰফৰ পৰা ইয়াত যোগদান কৰিছোঁ। বিশেষকৈ মুছলপুৰ জিলা বিটিচি কৰ্মী সন্মিলনী ইয়াৰ মহিলা সমিতি গঠন হ'ব আৰু আমি ইয়াতে কিছুমান সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে এই সিদ্ধান্তখিনি আমি আজি এই সভাত ব্যক্ত কৰিম আৰু এই সিদ্ধান্তখিনি আপোনালোকৰ জৰিয়তে আমি ব্যক্ত কৰাৰ কাৰণে আপোনালোকক ইয়াত আহ্বান কৰি মতা হৈছে, আমন্ত্ৰণ কৰা হৈছে। আপোনালোকলৈ ধন্যবাদ। কথা হ'ল যে সদৌ বিটিচি কৰ্মী সন্মিলনীয়ে যোৱাবাৰ আমি বিটিচি ইলেকশ্যনত আমি বিনা চৰ্তে আমি সমৰ্থন দিছিলোঁ বিটিচি ইলেকশ্যনত। এইবাৰ অসম বিধানসভাৰ ইলেকশ্যন, এই ইলেকশ্যনত আমি আমাৰ সদৌ বিটিচি কৰ্মী সন্মিলনীয়ে বিশেষকৈ আমি মানে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ম। ইয়াত আমাৰ BPF-ৰ লগত ইতিমধ্যে আমি এটা আলোচনা হৈছে আৰু এই আলোচনা মৰ্মে আমি BPF চৰকাৰৰ প্ৰতি এটা আমাৰ সদ্ভাৱ আছে। আমাৰ BPF-ৰ প্ৰতি আমাৰ এটা মানে সদ্ভাৱ এটা আছে আৰু মানে এটা মানে সমৰ্থন আছে। তো আমি সেই ক্ষেত্ৰত আজি ইয়াত বিশেষকৈ আমাৰ এই মুছলপুৰ জিলা বিটিচি কৰ্মী সন্মিলনী আৰু মুছলপুৰ জিলা বিটিচি কৰ্মী মহিলা সন্মিলনীয়ে আমি আমাৰ আজি এই কথাখিনি আমি ইয়াত ডিছকাশ্যন কৰিম। আমি আগন্তুক নিৰ্বাচনত কেনেকৈ বলিষ্ঠ ভূমিকা ল'ব পাৰোঁ, কেনেকৈ আমি বলিষ্ঠ ভূমিকা লৈ আমি এই নিৰ্বাচনত এটা মানে ভাল এটা ভূমিকা লৈ পেলাই আমি কেনেকৈ মানে দলক জিতাব পাৰোঁ, কেনেকৈ আমি কোন প্ৰাৰ্থীক জিতাব পাৰোঁ, সেই সম্পৰ্কে আজি বিশেষকৈ ইয়াত আমাৰ আহ্বান কৰা হৈছে আমাৰ এই সভা। এই সভাত আমি এইবিলাক কথা আলোচনা কৰিম আৰু এই কথা লৈ আমি এটা প্ৰচাৰ কাৰ্যত আমি আৰম্ভ কৰিম আৰু প্ৰচাৰ কাৰ্যত আমাৰ ফালৰ পৰা এটা বিশেষ ভূমিকা বা মানে বলিষ্ঠ ভূমিকা থাকিব। আমি ইয়াতে আৰু এটা ক'ব বিচাৰোঁ যে বিটিচি কৰ্মী সন্মিলনীয়ে এইবাৰ বিধানসভা নিৰ্বাচনত BPF দলৰ পৰা আমি দুটা প্ৰাৰ্থী বিচাৰিছিলোঁ, এটা বিজিনিত আৰু এটা বাখুংগুৰিত। আমাৰ BPF দলৰ মুৰব্বী ডাইনামিক লিডাৰ হাগ্ৰামা মহিলাদেৱে আমাৰ কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ পৰা এজন প্ৰাৰ্থী বাখুংগুৰিত দিছে, তেখেত ৰিপুম ৰায়, আৰু তেখেতক আমি ইতিমধ্যে সমৰ্থন জনাইছোঁ। যিহেতু তেখেতে আমাৰ দাবী কৰা অনুযায়ী তেখেতক আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা এজন প্ৰাৰ্থী দিছে আৰু সেই তেখেতক জিকোৱাৰ কাৰণে আমি বিটিচি কৰ্মী সমিতিৰ দায়িত্ব লৈছোঁ। আৰু বাকীবিলাক যিগুলো সমষ্টি, সেই সমষ্টিত আমি ইতিমধ্যে আমাৰ মানে সভা সমিতি হৈছে, আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু ইয়াত আমি এটা সদ্ভাৱ মানে ৰাখি এই নিৰ্বাচনত আমি প্ৰাৰ্থী জিকোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা, বলিষ্ঠ ভূমিকা ল'ম। হাগ্ৰামা মহিলাদেৱক এইকাৰণে ধন্যবাদ জনাওঁ যে তেখেতে বিটিচি কৰ্মী সমিতিৰ দাবী মানে মানি আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন প্ৰাৰ্থী আমাৰ আগন্তুক অসম বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে দিছে। সেই ক্ষেত্ৰত আমি তেখেতৰ প্ৰতি মানে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে আমি আজি সদৌ বিটিচি কৰ্মী সন্মিলনীয়ে আজি গঠন হ'ব লগা যিটো মহিলা সমিতি, এই মহিলা সমিতিৰ জৰিয়তে এই বাক্সা মানে সমষ্টি আৰু এটা কি মানস চেৰপাং, মানস চেৰপাঙৰ প্ৰাৰ্থীলৈ আমাৰ মানে এটা বিশেষ বাৰ্তা যাব। সেই বাৰ্তাটো আজি আপোনালোকক আমি অলপ পিছতে জনাই আছোঁ আৰু অলপ পিছতে আপোনালোকৰ এই বাৰ্তা আমি জনাই মহিলা সমিতিৰ জৰিয়তে আমি প্ৰচাৰ কাৰ্য আৰম্ভ কৰিম। সমগ্ৰ বিটিচিতে আমাৰ এটা মানে চিন্তা চৰ্চা চলি আছে। আমি মানে ইতিমধ্যে এটা আলোচনা কৰিছোঁ। সমগ্ৰ মানে যিটো বিটিচিৰ 15টা সমষ্টি আছে, এই 15টা সমষ্টিতে আমি BPF আৰু NDA চৰকাৰলৈ আমাৰ সমৰ্থন দিয়াৰ এটা মানে চিন্তা চৰ্চা চলি আছে। সদৌ বিটিচি কৰ্মী সন্মিলনীৰ তৰফৰ পৰা তেনেকুৱা এই নিৰ্বাচনী কোনো বিশেষ চৰ্ত নাই। বিনা চৰ্তে আমি যিটো সমৰ্থন দিম, বিনা চৰ্তে সমৰ্থন দিম। কিন্তু আমাৰ পূৰ্ব সমৰ্থন আছিল, এইটো পূৰ্বৰ চৰ্ত আছিল যে আমাৰ দুজন প্ৰাৰ্থী দিব লাগে, দুজন প্ৰাৰ্থী তাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা অসম বিধানসভাৰ যে 15টা সমষ্টি আছে তাৰে ভিতৰত 2টা সমষ্টি দিব লাগে বিটিচি এলেকাৰ ভিতৰত। তাৰে আমি এজন মানে প্ৰাৰ্থী বাখুংগুৰিত আমি ইতিমধ্যে আমাৰ BPF দলে দিছে আৰু তাতে আমি সেইকাৰণে ডাইনামিক লিডাৰ আমাৰ
হাগ্ৰামা মহিলাদেৱক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমাৰ যিটো জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যা সম্বন্ধে আমি ক'ব বিচাৰোঁ যে আমি ক ৰাজবংশী জনজাতি কৰাৰ ক্ষেত্ৰত আমি দীৰ্ঘদিন আন্দোলন কৰি আছোঁ আৰু এই দাবীৰ প্ৰতি আমি কেতিয়াও আপোচ নহওঁ, কেতিয়াও আপোচ নহওঁ, পিছহুঁকি নহওঁ। এই ক্ষেত্ৰত আমি যিটো মানে আন্দোলন, আমাৰ যিটো জোৰদাৰ আন্দোলন, সেই আন্দোলন আমি যে কৰিছিলোঁ, তাৰে প্ৰতিফল হিচাপে তেওঁলোকে এটা ৰিপৰ্ট গ্ৰুপ অফ মিনিষ্টাৰৰ এটা ৰিপৰ্ট তেওঁলোকে ইতিমধ্যে তৈয়াৰ কৰিছে আৰু দিল্লীলৈ পঠাইছে। এই সম্পৰ্কে আমাৰ ইলেকশ্যনৰ পিছতে আমি মানে এই সম্বন্ধে আমাৰ মানে এটা পুনৰ আন্দোলন বা পুনৰ দাবী এটা কৰাৰ এটা আমাৰ মানে প্ৰস্তাৱ আছে আৰু সেই মৰ্মে আমি সদৌ বিটিচি সন্মিলনে আমি পুনৰ মানে এই দাবীত সোচ্চাৰ হৈ, এই দাবীত পুৰা জোৰদাৰ হৈ আমি আন্দোলনৰ কাৰ্যসূচী ল'ম। ইয়াত থকা যিটো কাউন্সিল চৰকাৰৰ বিনা অনুমতিত বা বিনা অনুমতিত নৱবিবেচন অবিহনে ইয়াত যিকোনো জনগোষ্ঠীয়ে জনজাতিকৰণ কৰাটো সম্ভৱ নহয়। এই ক্ষেত্ৰত আমি 2008 চনৰ পৰা লাগি 2016 চনত আমাৰ BTC মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াৰ পৰা আমি NOC-খন পাবলৈ সক্ষম হৈছোঁ। এই কথাটো আপোনালোকে সকলোৱে জানে আৰু ইতিমধ্যে তাৰ এটা কপি আমাৰ কেন্দ্ৰীয় চৰকাৰলৈ পঠোৱা হৈছে, RJE হওক বা কিবাই হওক, তাতে পঠোৱা হৈছে। তো এইখিনি কথা আমি স্পষ্ট যে আমি জনজাতিকৰণৰ ক্ষেত্ৰত আমি অকল আমাৰ সামগ্ৰিক উন্নয়ন নহয়, আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি যিদৰে লাগিব লাগে, সদৌ অসমৰ কথাটো বাহিৰেও, কাৰণ সদৌ অসম কৰ্মসূচীসকলে যদি জনজাতিকৰণ হৈ যায়, হয়তো কিবা কাৰণত যদি BTC-খিনি ৰৈ যায়, উইদাউট NOC কাউন্সিলৰ পৰা কেতিয়াও হ'ব নোৱাৰে। সেই কথাখিনি আমাৰ জ্ঞাত থকাৰ কাৰণে আমি সদায় লাগি আছিলোঁ যে আমাৰ যিটো জনজাতিকৰণৰ পৰ্যায় সেইটো যিমান দূৰ আগবাঢ়িছে, ইতিমধ্যে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীসভাৰ যিটো ৰিপৰ্ট সেইটো ইতিমধ্যে পঠাইছে আৰু সেই ৰিপৰ্ট মতে যদি জনজাতিকৰণ হৈ যায়, তো কিবা কাৰণত যদি BTC-ৰ মানসিক কৰ্মসূচীসকল বাদ পৰি যায়, তাৰ কাৰণে আমাৰ এটা চিন্তা আছিলে আৰু সেই চিন্তা বেছ কৰি পেলাই আমি BTC কৰ্মসূচী সন্মিলনীৰ ফালৰ পৰা সদায় লাগি আছিলোঁ। ইয়াৰ ফলত 2016 চনত হয়তো আমি NOC-খন পোৱাৰ কাৰণে সক্ষম হৈছোঁ। মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়া তেখেতে সদায় কৈছে যদি ইয়াৰ বাহিৰেও কিবা প্ৰয়োজন হয় তৎমুহূৰ্তে মই দিয়াৰ কাৰণে ৰাজি আছোঁ। এই কথাটো অকল মই কোৱা কথা নহয়, সেই সভাই সময়তে য'তেই নহওক আমাৰ BTC-ৰ গোটেই অঞ্চলতে সভা সময়তে গাই তুলিছে। স্পষ্ট ইতিমধ্যে আমাৰ অলপ আলোচনা হৈছে। আমি এই সম্পৰ্কে আজি আলোচনা কৰিম আৰু চিন্তা চৰ্চা কৰি আছোঁ। আমি BTC সন্মিলনীৰ তৰফৰ পৰা আমি এটা সদ্ভাৱ আছে। আমি মানে এই ক্ষেত্ৰত আজি আমাৰ উপদেষ্টা যিটো কল যে ইতিমধ্যে আমাক NOC দিছে যে BTC জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত BPF দলৰ কোনো আপত্তি নাই। এই যে 2016 চনত ইতিমধ্যে NOC দিছে আৰু সভাই সমিতি এই কথাটো কৈ আছে যে ৰাজবংশীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত যদি প্ৰয়োজন হয় আৰু NOC BPF দলে দিব বা BTC চৰকাৰে দিব। এই কাৰণে আমি BTC চৰকাৰৰ প্ৰতি এটা সদ্ভাৱ আছে আৰু BTC চৰকাৰৰ প্ৰতি আমাৰ এটা সমৰ্থন আছে। কথাটো ক'ব বিচাৰোঁ যে তেখেতৰ যিটো মানে আমাৰ যিটো বক্তব্য, এই বক্তব্য হ'ল কি যে BTC-ত যিহেতু 6 শিডিউল এটা এৰিয়া, চিষ্টেমটো এটা এডমিনিষ্ট্ৰেটিভ চিষ্টেম এটাই, ইয়াত আমি বিচাৰোঁ যে ইয়াত এটাই কেটাগৰী হওক, মানে P বা V নহয়, P হিচাপে প্লেইন হিচাপে মানে জনজাতিৰ প্লেইন ট্ৰাইবেল হিচাপে আমাক ইয়াত স্বীকৃতি দিব লাগে আৰু সেই ক্ষেত্ৰতে হাগ্ৰামা মহিলাদেৱে NOC দিব লাগে। এই কথাটো আমি আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি দাবীটো জনালোঁ।